Hello everyone, welcome to my channel. It's my notun YouTube channel hoy. Yat moi travel vlogs, food vlogs ba notun konoba jagale gole tar reviews kini dibo try korim jate in future apnaloke hedokhor jagale gole olop idea pai mur videos buro through di kenekwa jaga dokhor ba keneke travel koribo pari hekhini jonabo try korim. কাইলে মই নগাঁও যাম নগাঁৱৰ মহামৃত্যুঞ্জয় টেম্পল জনা এতিয়া বৰ্তমান বহুত ফেমাস মানুহ সব গৈ আছে ভাবিলো ময়ো যাওঁ আৰু গৈছোৱে যেতিয়া ব্লগ এটাও বনাও আপোনালোককো দেখাও কেনেকুৱা মন্দিৰ জনাৰ ভিতৰত কেনেকুৱা কি আছে বা কেনেকৈ যাব পাৰি সো কাইলে লগ পাম মৰ্নিং সো এতিয়া বাজিছে 5:45 আৰু আমাৰ 6টাত বাছ আছে ফাইনেলি 10 মিনিট ৰোৱাৰ পিছত আমাৰ বাছখন আহি পালেহি আৰু 6:10 মানত আমাৰ জাৰ্নি ষ্টাৰ্ট হ'ল এনেকৈ যোৰহাটৰ পৰা শুই ফাইনেলি মই কাজিৰঙা পালোহি গোটেই ৰাস্তাটো শুইয়ে আহিলোঁ বাৰু মই লগৰজনীয়ে জগাই দিলে এতিয়া বাহিৰৰ ফালে কিবা দেখো নেকি বুলি এনেকৈ চাইছিলোঁ কিন্তু এবাৰ বেড লাক যে একোৱে দেখা নাপালোঁ ৰিটাৰ্ণ জাৰ্নিত আকৌ চাম কিবা দেখিবও পাৰোঁ নটাত বন্ধা পালোহি এখন আমাৰ বাছখন ব্ৰহ্মপুত্ৰত খাবলৈ ৰখাইছে চ' অলপ ৰোৱাৰ পিছত আমাৰ জাৰ্নি এনেদৰে আকৌ ষ্টাৰ্ট হ'ল এটা কথা মন কৰিছোঁ ইয়াৰ ৰাস্তাবোৰ বিৰাট ধুনীয়া চ' আপোনালোকে নিজৰ গাড়ী লৈ আহিলেও অলপো প্ৰব্লেম নাপাব ধুনীয়াকৈ আহিব পাৰে আপাৰ আছামৰ ৰাস্তাবোৰ এনেও ধুনীয়া এতিয়া মামাই ৰাস্তাবোৰ ঠিক কৰি আছে চ' এনেকৈ আমি পাই গ'লোহি পালোহি হয় খালি এইটো টাইমত বিৰাট বৰষুণ নামাৰ টাইমটোত বিৰাট বৰষুণ চ' অকণমান ৰ'বলগীয়া হ'ল এডোখৰ জেগা পুৰণি গুদাম বুলি কোৱা হয় পুৰণি গুদামৰ ওচৰতে এনেকৈ টেম্পু ৰখি থাকে টেম্পুত যাব পাৰি মহামৃত্যুঞ্জয় টেম্পললৈ চ' আমিও টেম্পু এখন লৈ ল'লোঁ আমি 4জন গৈছিলোঁ চ' 4জনে টেম্পুখন ভাড়া কৰি এনেকৈ ইয়াৰ পৰা 30 টকাকৈ লয় টেম্পুত 10 মিনিট লাগে বুলি দাদাসকলে কৈছে চ' চাওঁচোন বলক গৈ থাকোঁ এনেকৈ আহি ধুনীয়াকৈ আমি মন্দিৰ জনা পালোহি এনেকৈ বাহিৰত ষ্টল লগোৱা আছে ইয়াতে ধূপ বা শৰাই দিলে কিনিব পাৰি মই বস্তু কিনি ধুনীয়াকৈ সেৱা কৰিলোঁ সেৱা কৰি এতিয়া এনেদৰে মন্দিৰৰ ভিতৰলৈ সোমাই গ'লোঁ মন্দিৰৰ ভিতৰত বহুত ভিৰ আছে মানুহৰ লাইন এনেকৈ পুলিচ ছিকিউৰিটি গাৰ্ডো থৈ দিছে 10:37ত আমি মন্দিৰ পালোঁ এতিয়া মন্দিৰত আজি ঢেৰ মানুহ আছে বৰ্তমান মানুহ আহি আছে গৈ আছে মন্দিৰখনত সেৱা চেৱা কৰিলোঁ এতিয়া সেৱা চেৱা কৰা হ'ল এতিয়া আমি অলপ দেৰি ইয়াতে থাকি যামগৈ আৰু মন্দিৰৰ দৃশ্যখিনি আপোনালোককো দেখাবলৈ ট্ৰাই কৰিম বাট মন্দিৰৰ ভিতৰত আমাৰ কেমেৰা এলাউ নহয় চ' বেছি ক্লিপ লোৱা নহ'ল চ' যিখিনি আনিছোঁ সেইখিনিকে দেখাম বাৰু এনেকৈ মেইন মন্দিৰজনত 3খন দৌৰ আছে চ' বৰ্তমান 2খন খোলা থাকে আৰু মন্দিৰজনৰ পূৰা চিমেট্ৰিকেলকৈ বনোৱা হৈছে তাতে মেইন শিৱ লিংগজনা আছে য'ত পূজা অৰ্চনা কৰা হয় আৰু বাকী মন্দিৰৰ খুঁটাবোৰ বহুত ধুনীয়া আৰ্কিটেকচাৰেল ৱৰ্ক কৰা আছে ইয়াতে দান পাত্ৰ দানৰ সামগ্ৰী লোৱা হয় অলপ সময় ৰোৱাৰ পিছত মন্দিৰৰ বাহিৰত এনেকৈ কেইটামান ফটো মাৰিলোঁ মন্দিৰজনাও ধুনীয়া ফটো ক্লিপছ ল'লোঁ ইয়াতে এটেচ কৰি দিছোঁ বাকী নিজেও অলপ চলপ ফটো মাৰিলোঁ তেনেকেই অলপ টাইম থাকি মন্দিৰজনৰ পৰা আমি ওলাই আহিলোঁ ই ৰিক্সাত আহি ভোকো লাগিলে আমাৰ ভাবিলোঁ ভাতটো লাঞ্চৰ টাইম হ'ল যেতিয়া লাঞ্চটো কৰি যাওঁ আখল নামৰ ৰেষ্টুৰেণ্টখন সোমালোঁ এখন STC ওচৰতে আছে ইয়াতে আমি লাঞ্চটো কৰিলোঁ অলৰেডি বহুত লেট হৈ গ'ল 2টা বাজিলে চ' বাছ ষ্টেণ্ডলৈ গৈছিলোঁ নগাঁও STCত বাছ নাই যোৰহাটলৈ অহা চ' এতিয়া আমি ট্ৰেভেলাৰ ষ্টপেজলৈ গৈ আছোঁ যোৰহাটলৈ যোৱা মাৰাণী ট্ৰেভেলাৰ্ছখন পালোঁ বা ট্ৰেভেলাৰ্ছখন আমাৰ 2:30ত চলিব এইটোৱে হ'ল আমাৰ নগাঁৱৰ ট্ৰেভেলাৰ ষ্টপেজ
অলপ সময় ৰ'ব লাগিব আমি ইয়াতে। অলপ সময় ৰোৱাৰ পিছতহে আমাৰ ট্ৰেভেলাৰখন চলিব। অথনি ৰাতিপুৱা আহোঁতে দেখাব নোৱাৰিলোঁ একো এটা এনিমেল। এইবাৰ লাগ ভাল হাতী দেখা পালোঁ ৰাস্তাত। এনেকৈ আহি গোটেই ৰাস্তাটো মই শুলোঁ। বম ভাগৰ লাগিলে, শুইয়ে আহি পেলাই সন্ধিয়া 6টা বজাত আমাৰ কেম্পাছ সোমালোহি আৰু ইয়াতে মোৰ ভিডিঅ'টো সামৰিছোঁ। আজিৰ ব্লগটো ইমানেই আছিলে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।